নমস্কাৰ আজি যেহেতু শিৱৰাত্ৰি গতিকে সকলোলৈকে শুভকামনা জনাইছোঁ আজিও মোৰ ফেচবুক পেজটো মই ঘূৰাই পাবলৈ সক্ষম নহ'লোঁ বৰ্তমান সাৰ্চ কৰিলে আপোনালোকে আৰু বিচাৰি নাপাব ইতিমধ্যে লক হৈ গৈছে মোৰ পেজটো তথাপিও যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ পুনৰ ৰিকভাৰ কৰিবৰ কাৰণে খুব বেছি বেয়া লাগি আছে মনটো আপোনালোকৰ পৰা সহায় বিচাৰিছিলোঁ কিন্তু যথেষ্ট লোকে সহায় কৰিবলৈ আগবাঢ়িছে যদিও বৰ্তমানলৈকে মই কোনো ধৰণৰ সফলতা অৰ্জন কৰিব পৰা নাই আৰু মোৰ ফেচবুক পেজটো ঘূৰাই পাম নে নাপাম মই নাজানো কিন্তু যিমানখিনি পাৰিছোঁ চেষ্টা অব্যাহত ৰাখিছোঁ গতিকে কি হয় ভগৱানৰ ওপৰত এৰি দিছোঁ মোৰ ওচৰত কেৱল মাত্ৰ 48 ঘণ্টা সময় আছে তাৰ ভিতৰত যদি ঘূৰাই পাম নহ'লে আৰু গুচি যাব হাতৰ পৰা খুব বেছি বেয়া লাগিছে আচলতে আমি যেহেতু কিবা এটা কাম কৰোঁ এনেকৈ ইউটিউব চেনেল হোক বা ফেচবুক পেজ হোক যিকোনো ব্যৱসায় হোক যিয়ে নহওক লাগে আমি যেতিয়া অলপকৈ জন্ম দিয়াৰ পৰা আৰম্ভ কৰি ডাঙৰ দীঘল কৰোঁ তাৰ পিছত যেতিয়া সেই বস্তুটো হেৰাই যায় তেতিয়া আচলতে খুব বেছি দুখ পোৱা যায় তেনেকুৱা এটা চেনেল আকৌ খুলিব পৰা যাব কিন্তু সেই প্ৰথম চেনেলটোৰ লগত প্ৰথম পেজটোৰ লগত যিটো আৱেগ জড়িত হৈ আছিলে যিখিনি মৰম সোমাই গৈছিলে সেইখিনি পুনৰ এবাৰ হয়তো নাহিব দুনাই গতিকে সেয়াই আৰু আশীৰ্বাদ কৰিব